ধৰি আনিব পাৰিবি আকৌ আপুনি বঢ়িয়া বুলি কৈছে আকৌ ধৰি আপুনি আপোনাৰ এতিয়া আমি কোনটো কথা বিশ্বাস কৰিম ধৰি আনিব পাৰিবি মিষ্টাৰ ৰজাক কিয় নোৱাৰিম বস্তাত ভৰাই আনিম লৈ আহ মিষ্টাৰ ৰজা মই থানাত সোমাই দিম কেলা আইনত নমস্কাৰ চুমতাৰা ইউটিউব চেনেললৈ সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ আজি মই অন্য এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আগবাঢ়িছোঁ বেছি দেৰি নকৰোঁ ভিডিঅ'টো মাজলৈ সোমাই যাওঁ আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এষাৰ কথা আপোনালোকক কৈ লওঁ থাম্বনেইলখন দেখি গম পাইছে চাগে মিষ্টাৰ ৰাজা যাব এইবাৰ জেললৈ আচলতে এই কথাষাৰ মই নাই কোৱা কোনে কৈছে ভিডিঅ'টো শেষলৈকে চালে নিশ্চয় আপোনালোকে গম পাব তো বলক ভিডিঅ'টো আৰু মাজলৈ সোমাই যাওঁ আজি প্ৰায় 2-3 দিনমানৰ আগত আপোনাৰ বিপ্লৱ বুলি কোৱা এজন ইউটিউবাৰ মানে এজন ল'ৰাই আহি পেলাই গোবিন্দ ককাৰ ওচৰত এটা ইণ্টাৰভিউ ল'লে তো ইণ্টাৰভিউটোত গোবিন্দ ককাই কি ক'লে আপোনালোকে জানেনে বাৰু থাম্বনেইলখন মই এনেকৈ লগোৱাৰ কাৰণে আপোনালোকে প্ৰথমতে চাই পেলাই যি টি কমেণ্ট কৰি থৈ নাযাব আৰু সেইটো কাৰণে কৈছোঁ মানে তো ভিডিঅ'টো চাই লওক তেওঁলোকে কি ক'লে কি নক'লে ভিডিঅ'টো চাই লওক তাৰপিছত সকলোখিনি পাতি আছোঁ তো বলক আজি ককা এইটো ইণ্টাৰভিউ হ'ব আমি টিভিত ইণ্টাৰভিউ হোৱাৰ নিচিনা হ'ব এইটো আজি আমি গোবিন কাকাৰ লগত আছো গোবিন ককা বুলি কোৱাৰ লগে লগে এটা বৰ্তমান সমগ্ৰ অসমত এটা চিনাকি নাম হৈ পৰিছে বহুতে তেখেতক লৈ তুলুঙা কৰে বা বহুতে তেখেতক অপমানিত কৰিছে কিন্তু আজি আমি তেখেতক অপমান কৰিবলৈ অহা নাই আপুনি মান্তি আছেনে আলোচনা কৰিবলৈ ৰেডি ৰেডি এতিয়া প্ৰথম কথাটো হৈছে যে মোৰ লগৰ পাৰ্থপ্ৰতিম বৰাই আপোনাক প্ৰথম 2020 চনত এটা ইণ্টাৰভিউ লৈছিলে কৰোণাৰ ওপৰত বা অসম চৰকাৰ বা হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত সেই কথাটো মিষ্টাৰ ৰাজাই কি কাৰণে বিকৃত কৰিলে আপোনাৰ কিবা মিষ্টাৰ ৰাজাৰ লগত মিলা মিছা আছে নেকি আপোনাক ভুচুং কৰো শুনা এটা কৈ যাম মই ঘৰৰ পৰা ওলাই আহিছো বৰগলি দলঙৰ মোৰ হোটেলৰ ওচৰলৈ তেতিয়া কোনে আঙুলিয়াই দিলে মাছ নিপিন্ধো এইডাল কি বেজি নললো মাছ নিপিন্ধো তেতিয়া এগৰাকী মাতাই সৰু ছোৱালী এজনী সুধিলে অ ছাৰ আপুনি মাছ নিপিন্ধে মই বোলো কি কেলা ফাটেকানি মুখা সেইটো বাৰু শুদ্ধ আৰু সত্যকে আপুনি কৈছিল কিন্তু কি কাৰণে মিষ্টাৰ ৰাজাৰ লগত আপুনি যদি ইণ্টাৰভিউ ফেচ কৰাই নাই ইণ্টাৰভিউ যদি আপোনাক লোৱাই নাই কিয় মিষ্টাৰ ৰাজাই ল'ৰা ছোৱালী মুখ্যমন্ত্ৰী বা বিভিন্ন লগত আপোনাক ভিডিঅ' বনাই পেলাই এডিট কৰি পেলাই মানুহৰ মাজত ইমান মানে প্ৰচাৰ কৰিছে তাৰ লগত আপুনি বুজা পৰা আছে নেকি নাই কিবা লেনদেন আছে নেকি লেনদেন কেলা টকা লেনদেন আছে মিষ্টাৰ ৰাজা মই থানাত সোমাই দিম কেলা আইনত আছে এতিয়া আপোনাক খং উঠি আছে কাৰ ওপৰত মিষ্টাৰ ৰাজা কৈছে আপোনাৰ লগত বন্ধু বুলি আপুনি সিদিনাখন এই এখেতৰ ইউটিউব চেনেলতে আপুনি কোৱা নাছিলে জানো মিষ্টাৰ ৰাজা তুমি কৈছা তোমাক মই লগ কৰিব বিচাৰো বুলি তেওঁ কৈছিলে বিপ্লৱে মিষ্টাৰ ৰাজাৰ ওচৰলৈ লৈ যাম মিষ্টাৰ ৰাজাক লৈ আহিম আপোনাৰ লগত পৰিচয় কৰাম সি আজিলৈকে ফোনতো মোৰ লগত কথা পতা নাই মিষ্টাৰ ৰাজাক যদি আপুনি লগ পায় কি সুধিব মিষ্টাৰ ৰাজাক যদি আপুনি লগ পাওঁ সুধিম তই মোক অমনষ্ট কিয় কৰিলি ভিডিঅ' ক'ত বনাইছিলি অসমৰ মোক আজি মান সন্মান তেওঁ নষ্ট কৰিছা আৰু মোৰ লগত মাইকী ছোৱালীলৈ কিয় নষ্টাইছ মই মাইকী বিচাৰিছো আপুনি জকৰ হৈ গৈছে হয় নেকি হ'ব এইবাৰ পৰা কেলা ভালে ভাল নাহিবি ৰ'ব সঁচাকৈ আপুনি নাই আপুনি প্ৰথমতে এতিয়া কৈ লৈছে যে চুক্তি মানে প্ৰতিশ্ৰুতি আমাক দিছে যে শুদ্ধ আৰু সত্য কথা আপুনি আমাৰ লগত আলোচনা কৰিমে আপুনি আমাৰ আলোচনা শেষ নোহোৱালৈকে আপুনি মতা পুৰুষ হয় নহয় মতা হয় কেলা মাইকী নহয় তেনেহ'লে আপুনি কথাটো হৈছে যে মিষ্টাৰ ৰাজাৰ কথাটো লৈ আহক আপোনাক ইমান মানে মানুহৰ মাজত তেনেকে কৰি পেলালে এইটো ভাল হোৱা নাই বাৰু আপুনি মিষ্টাৰ ৰাজাক বঢ়িয়া মই বেয়া পোৱা নাই মিষ্টাৰ ৰাজাক কেলা আপুনি টকাৰ লগত তাৰ লগত মিলি গৈছে নেকি তেনেহ'লে কি টকা তেনেহ'লে আপুনি কেলে বেয়া পোৱা নাই বুলি কৈছে আপোনাক ছোৱালীৰ লগত নচুৱাইছে আপোনাক মুখ্যমন্ত্ৰীৰ লগত বনাইছে বিভিন্ন ভিডিঅ' আপোনাক মানুহৰ মাজত আং বাং কৰি ফুৰিছে ধৰি আনিব পাৰিবি আকৌ আপুনি বঢ়িয়া বুলি কৈছে আকৌ ধৰি আপোনাৰ এতিয়া আমি কোনটো কথা বিশ্বাস কৰিম ধৰি আনিব পাৰিবি মিষ্টাৰ ৰাজাক কিয় নোৱাৰিম বস্তাত ভৰাই আনিম লৈ আহ আপুনি মই এটা সাধাৰণ মানুহ নহয় বিপ্লৱ কি দৰকাৰ অলৰেডি মিষ্টাৰ ৰাজে আপোনাক বদনামি কৰি পেলালে কাপোৰ কানি দিছে নেকি তই মোক কেলা ভিক্ষাৰী বুলি আপুনি কেতিয়াও ভিক্ষাৰী নহয় মৰমত উপহাৰ দিয়ে যে আপোনাক প্ৰতাৰণা কৰিছে নেকি আপোনাক প্ৰবঞ্চনাও কৰিলে প্ৰতাৰণাও কৰিলে সেইটোৱেই এতিয়া ইণ্টাৰভিউত যে আপুনি যে ইমান খং উঠিছে কাৰ ওপৰত আপোনাৰ খং উঠি আছে ইমান বাটমাচী বিলাকৰ লগত কেলা নাম যেনে দুজন কোন যিবিলাক দুৰ্দান্ত যিবিলাক বদমাছ ছাত্ৰ লবি যিবিলাক কেলা হাৰামী সিহঁতৰ ওপৰত মোৰ খং ৰ'ব তাৰ ওপৰত মিষ্টাৰ ৰাজা আৰু মহিম ককা পৰেনে নপৰে
অৰ্থ ওলাই গ'ল নপৰে আপুনি কিমান টকাত বিক্ৰী গ'ল শুনা মই কেলা বাল যাও আৰু আপুনি শুনি লওক না তোমালোক কি কৰিবলৈ আহিছা ইয়ালৈ মোৰ গৈ তাৰপাছত ভাল কৰিবলৈ নিদিয়া বেয়া কৰিবলৈ দিয়া ৰুচিকন্দা দিয়ক সম্বাদদাতা হৈছো ৰ'ব আপুনি বেছ নাই ৰ'ব বেয়া কথা নকব আপুনি যে মেকুৰী চৰ তোমালোকে মোক কেলে ঠাট্টা কৰিবলৈ আহিছা নে নাহো বিজেপি কৰিলে বিজেপি পিছত আকৌ বিজেপি তাৰপিছত আকৌ আদমি কৰিলে আপুনি হিমন্ত বিশ্ব শৰ্মাৰ লিখীয়া মানুহ নেকি এইবোৰ কেলা মহা বদমাছ আপুনি বদমাছ আপুনি পলাইছে আপুনি মতা পুৰুষ নহয় মানে কৈ গৈছে তাকে কৰিবলৈ আহিছ ইয়াত বহক শেষ হোৱা নাই তাৰপৰা কি কৰিবি মোক ৰাইজৰ আগত মেছেজ দিম আমি যে আপুনি এনেকুৱা নহয় শুদ্ধ আৰু সত্য মানুহ কিন্তু তেখেতক মই এটাই দাবী কৰিম তেখেতৰ ভিডিঅ' বনাই পইচা খোৱা 1 নম্বৰ বন্ধ কৰক আৰু তেখেতৰ ভিডিঅ' বিকৃত কৰা বন্ধ কৰক সেইকেইটা দাবী আপুনি মানিছেনে মানিম তাৰপিছত আৰু এখেতক যি টকা খাবলৈ আহিছ এও নহয় আপোনাক যোনে এটা কালা নহয় এইটো ক'ত টকা খাইছে অহা কাৰণ কি আহিব নালাগে বুলি কৈ দিওঁ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জানাব কমেণ্ট বক্স আপোনালোকৰ কাৰণে খালী আছে যদি মই ভিডিঅ'টো কোনোবা নক'বলগীয়া কথা কৈছোঁ প্লিজ মোক নিজৰ ভাই কাৰণে মাফ কৰি দিব আজিলৈ আহিছোঁ ধন্যবাদ জয় আই অসম।